কি হ'ব গাইছ মই বিশাল আৰু আপোনালোকৰ মাজত লৈ আহিছোঁ এটা নতুন ভিডিঅ' গাইছ বহুত দিন ভ্লগ দিয়া নাই আৰু আজি ভাবিলোঁ এটা ভ্লগ দিওঁ আমাৰ ঘৰৰ কাষত পথাৰখন আছে মানে পথাৰখনত হাল বাব এতিয়া আৰু হাল বাবৰ লগতে মাছো মাৰিম গাইছ আমাৰ ইয়াতে মাছ মাৰিব মাছ হেল্ল' গাইছ চাব পাৰে ট্ৰেক্টৰ ইয়াত হাল বাই আছে আৰু অলপ পিছত ময়ো মাছ মাৰিবলৈ নামি পথাৰত গাইছ আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক কেৱল এতিয়া ট্ৰেক্টৰ মাৰি আছে আৰু হাল বাই আছে গাইছ ট্ৰেক্টৰৰ বেয়া শব্দ ওলাইছে গাইছ হেল্ল' গাইছ এইখিনিত বোলে এটা সাপ ওলাইছে গাইছ আৰু আমাৰ ভণ্টি মোক দেখাই দিলে এইখিনি বোলে সাপ এটা ওলাইছে ক'ত বা গ'ল গাইছ সাপটো এই বাদ দিয়ক আৰু সাপে এই গাইছ পৰি গেল এই গাইছ পুৰা মাছ ওলাইছে একদম মানুহ একদম মানে কি আৰু পুৰা মাছ ধৰিছে গাইছ আৰু ময়ো মানে মাছ ধৰিব চেষ্টা কৰি আছোঁ ধৰিব পৰা নাই গাইছ হেল্ল' গাইছ এতিয়া মাছ চাই আছোঁ ৰ'ব আৰু মাছেই পোৱা নাই ভাই পুৰা মাছ চাই আছোঁ গাইছ ৰ'ব গাইছ এটা দেখা পালোঁ গাইছ নামুনকি মাছ হেল্ল' গাইছ আমাৰ মায়ে আৰু দেউতাই কিমান মাছ পালে আপোনালোকক দেখাই আছোঁ ৰ'ব গাইছ চাওক মই দেখাই দিওঁ আপোনাক এই চাব পাৰে কিমান মাছ পালে কি মাই গড মায়ে আৰু আমাৰ দুইটা আনিলে আৰু লাষ্টত আৰু ভালকৈ দেখাই আছোঁ মানে ইয়াত পানী লেতেৰা হৈছে ন ভালকৈ দেখাব না আপোনালোকে পালোঁ অলপ চলপ গাইছ মাছ আৰু শ'ল গাইছ দুটা পালোঁ গাইছ পালোঁ আপোনালোকক দেখাম ৰ'ব গাইছ চাব পাৰে শ'ল দুটা আৰু এই সৰু সৰু মাছ এইবোৰ গা চা ধুই ল'লোঁ আৰু ইয়াত অলপ টাইম গাইছ বহু অলপ পিছত ভাত খাম গাইছ ভাত খাব মাতিলে মই ভাত খাই আপোনালোকক লগ পাম গাইছ হেল্ল' গাইছ মামাহঁতৰ ঘৰৰ পৰা বোলে কিবা এটা বস্তু আনিব লাগে মায়ে মোক ক'লে বস্তুটো আনিবলৈ যাওঁ গাইছ ভিডিঅ'টো কিন্তু চাই দিব আৰু ভাল লাগিলে লাইক কৰি দিব এটা হেল্ল' গাইছ খোজকাঢ়ি যাই আছোঁ এতিয়া মই আৰু পামেই গাইছ মামাহঁতৰ ঘৰটো ওচৰত আৰু গাইছ ভিডিঅ'টো নতুনকৈ যেতিয়া আহিছে মানে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব হেল্ল' গাইছ মামাহঁতৰ ঘৰ পাই গ'লোঁ অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই